ভাত খালি জানো মিচিঙত কি কয় বাইদেউ আপিন দত আমিও অসমীয়া যেতিয়া বায়ু অসমীয়া কিন্তু মিচিঙলে বিয়া আজি আপোনালোকক ভাবিছোঁ আমাৰ গাঁওখনৰ ৰাস্তা পদূলিবোৰ কেনেকুৱা দেখাম আৰু বহুতেতো জানেই আমাৰ গাঁৱত প্ৰায় সব মানে মিচিং মানুহে আছে আৰু বহুতে নাজানিবও পাৰে গোটেই মানে অসমীয়া এঘৰ দুঘৰহে আছে আৰু সেয়েহে মিচিং মানুহৰ ঘৰবিলাক কেনেকুৱা হয় কেনেদৰে থাকে আৰু সকলোতো জানেই মিচিং মানুহৰ ঘৰবিলাক চাংঘৰ হয় আৰু আজি ভাবিছোঁ আপোনালোকক ধুনীয়াকৈ আমাৰ গাঁওখন অলপ দেখাম আৰু সেইফালে আমাৰ বাইহঁত আছে অলপ মিচিং কথা ক'বলৈ দিমগৈ আৰু এইফালে আমাৰ বাইক লগ পালোঁ মানে ওচৰত ঢেকীয়া বুটলিব যায় বোলে বাইক মানে দুটামান কথা সুধো বুলি ভাবিছোঁ কচুগুটি তাৰ ছোৱালীজনী বায়ো মানে মিচিঙে হয় কিন্তু বিয়া হৈছে অসমীয়া গিৰিব লৈছিলে বায়ো মানে মিচিঙে হয় কিন্তু অসমীয়া ঘৰত বিয়া হৈছে আৰু এতিয়া বায়ে মানে অসমীয়া ঘৰত প্ৰথমতে বিয়া হৈ কিনি কেনেকুৱা লাগিছিলে বায়ে জনাবই আৰু তাতে মানে বায়ে যেতিয়া গাভৰুতে আছিলে বহুত মাছ মাংস খাইছিলে কিন্তু এতিয়া আমাৰ ইয়াত নিয়ম নীতিবিলাক মানে একদম একো মাছ মাংস কণী একো নচলে যে তেতিয়া বায়ে কেনেধৰণৰ পাইছিলে আহি কিনিহে গম পাইছে ন কৈ দিয়া আৰু অডিয়েঞ্চক কেনেকুৱা হ'ব আৰু এতিয়া ভালে পাইছোঁ অসমীয়া ঘৰত বিয়া সোমাই কিনি ন এতিয়া মাছ মাংস খাব পোৱা নাই আৰু আগৰ নিচিনা কেতিয়াও নহয় গাভৰু কালত কেনেকুৱা ভাল আছিলে এতিয়াও এনেকুৱা কিন্তু অকণমান প্ৰথমত বেয়া পাইছিলে আৰু খাব নাপায় মই গম পোৱা নাছিলোঁ ওচৰৰে হয় মই কিন্তু এনেকুৱা প্ৰথংগ বুলি অকণমানে মই গম পোৱা নাছিলোঁ কিন্তু পিছত গম পালোঁগৈ আৰু তথাপিও নিয়ম নীতিবিলাক ভাল লাগিছে আৰু এতিয়া বেছি ভাল একো মাংস একো নাখায় যে ইয়াৰ কাৰণে ভাল লাগে আৰু ভালেই আৰু এতিয়া বিয়া হয় কিনে অসমীয়া ঘৰত কেনেকুৱা লাগিছে আৰু কথাবিলাক কেনেকৈ ক'ব পাৰিলিগে আগতে পাৰিছিলি জানো ইমানকৈ ক'ত আগতে পাৰিব ন এতিয়া আৰু বুঢ়া বুঢ়ীৰ লগত কথা পাতি এতিয়া ভাল লাগে আৰু তথাপিও মানুহজনৰ লগত মিচিঙত কয় মই মিচিঙত মা দেউতাৰ লগতে মই অসমীয়াত কওঁ বাৰু তাৰপিছত মিচিঙত কওঁ তাতে মই অসমীয়া যে মোৰ লগত অসমীয়াত পাতিম বাৰু আৰু বায়েৰ কথা শুনিলেই বহুত ভাল লাগিছে থাকিখিনি আৰু প্ৰথমতে চবৰে অলপ বেয়া লাগিব ধৰে কিন্তু তেতিয়া নিয়ম নীতিবিলাক যেতিয়া বুজি পায় তেতিয়া ভাল লাগেগৈ আৰু বাই এতিয়া মানে মিচিঙত কিছুমান কথা কৈ দিব মই সুধিম মানে মইতো এতিয়া মোৰ বিয়া হৈ 1 বছৰমান হৈ গ'ল বুজি পাইছোঁগৈ আৰু লাহে আপোনালোকে বুজি পাব পাৰে সেয়া আপোনালোকৰ আগত শুনাই দিব মানুহে বাইজনীয়ে আৰু এতিয়া ভাত খালি জানো মিচিঙত কি কয় বাইদেউ আপিন দত বনে কয় আৰু ক'ত যাওঁতো অকলপ গেট আৰু কি কৰি আছতো অকমি দোন দেখিছেনে কিমান মই প্ৰথমতে কি ভাষা শুনিছোঁ নিচিনা লাগিছে কাৰণ মই সৰুৰ পৰা জন্ম হোৱাৰ পৰা মিচিং কথাই শুনি নাপাইছিলোঁ গান শুনিছিলোঁ কিন্তু কথাবিলাক শুনা নাছিলোঁ আমাৰ বিশেষকৈ তাত মিচিং মানুহ নাই যে আৰু এই পোৱালীজনীও একদম মিচিং কথা জানিছে দেই অসমীয়া ঘৰত জন্ম হৈ কিনি পূৰা মাকজনী মিচিং যে শিকাইছোঁ বাৰু তেতিয়া চবৰ লগত মিলিব ন চবৰ লগত কথা পাতিব পাৰিব লোকে চব পোৱালীবিলাক অসমীয়াত ক'ব নেজানে ওচৰ চুবুৰীয়া চব মিচিং চব জানিব লাগিব তেতিয়াহে লগ ধৰিব পাৰিব কিছুমান পোৱালীৰ লগত আৰু আমাৰ বাই মানে বিশেষকৈ আমাৰ গাঁৱৰ মানুহখিনি মাইকী মানুহখিনি একো কাম নাথাকেই তেনেকৈ মতা মানুহখিনিহে কাম কৰে আৰু ঘৰতে বহি কিনো কৰিম বুলি এতিয়া মই যেনেকৈ ভিডিঅ' বনাওঁ তাইও বনাব ধৰিছে আপোনালোকে চাব মৰম দিব মোক যেনেকৈ দিছে কি আছে নিত্যানন্দ বৰদলৈ বুলি আছে বোলে মোৰ ফ্ৰেণ্ড লিষ্টত আছে বাৰু আপোনালোকে চাব পাৰিব ধুনীয়াকৈ ভিডিঅ' দিছেগৈ আৰু লাহে উঠিব নতুনকৈ খুলিছেহে সেয়াই আৰু চেপিব দেই মানুহে ভিডিঅ' বনাওঁতে মোৰ মানুহজন দুবাৰ চেপিব হৈছিলে আৰু বহুত মানুহেতো গমেই নাপায় শদিয়াত যে অমৰপুৰ জেগাডোখৰ আছে বুলি কাৰণ বহুত ভিতৰুৱা জেগা আৰু শদিয়াখন ক'বলৈহে বহুত ডাঙৰ মানে অমৰপুৰ এইফালে হওক ঘূৰমুৰা বহুত ভিতৰৰ জেগা আছে আৰু ইয়াৰ ৰাস্তাখিনি আপোনালোকক দেখাই দিম বুলি ভাবিছোঁ মানে কেনেকুৱা ধৰণৰ ইমানটো উন্নত হোৱা নাই বাৰু ৰাস্তাখিনি দেখিব পাইছে অলপ ভঙা চিঙা আছে আৰু ইমানটো উন্নত হোৱা নাই চৰকাৰৰ চকুত পৰা নাই গৈ এতিয়ালৈকে দলংখনটো বাদেই দিছোঁ আৰু এতিয়া আপোনালোকক আমাৰ মিচিং জনগোষ্ঠীৰ ঘৰবিলাক দেখাম বুলি ভাবিছোঁ প্ৰায়তো দেখাব নোৱাৰিমেই ইমান দীঘলীয়া বা যাবও নোৱাৰোঁ ওচৰ চুবুৰীয়া ঘৰবিলাক দেখাম চাংঘৰ ধুনীয়া খালি আমাৰ ঘৰত চাংঘৰ নাই দেই বেলেগৰ ওচৰ চুবুৰীয়া গোটেই গাঁওখনে চাংঘৰ গ'লেও বেয়া নহয় এতিয়া আপোনালোকক দেখাম বাৰু চাংঘৰ কেনেকুৱা ধৰণৰ আৰু আহি থাকোঁতেই মানে বাইক লগ পালোঁ ৰাস্তাতে গোটৰ ফটো মাৰিব আহিছিলে আৰু ঢেকীয়া বুটলি বুলি ক'লে সেয়া ময়ো গুচি আহিলোঁ আমাৰ বাই নিজৰ বাই হয় যিহেতু আমিও অসমীয়া যেতিয়া বায়ো অসমীয়া কিন্তু মিচিঙলৈ বিয়া হৈছে আৰু বাইহঁতৰ মানে ঘৰখিনি বহুত থেপা থেপিকৈ আছে ককাইক ভাইকখিনি সেয়েহে বাইহঁতৰ ঘৰখিনিয়ে দেখাম ভাবিছিলোঁ কিন্তু বাই আছেহি ইয়াত আৰু জল্দি সোনকালে যাওঁ ইয়াৰ পৰা তেতিয়াহে দেখাব পাৰিম বেছি দূৰ নহয় বাৰু
আৰু সেয়া আমি চব্জি ছিঙিলেও সেইজনী বাই চব্জি ছিঙিব লাগি গৈছে মইতো ইমান কিনিলে হৈছে এতিয়া সোমাই যাব দিব খালে বিলে ছিঙি মেলি আৰু যিহেতু আমি গাঁৱলীয়া মানুহ এইবিলাক নহ'লে আমাৰ মানে শাকেই নাই বজাৰো আমাৰ সোমবাৰহে বহে আৰু বিশেষকৈ বজাৰতো চব্জি নোলায় ঢেকীয়া বুটলি কিনি খাবগৈ লাগিব সেয়া আমাৰ বাই বুটলি আছে এফালেও বাই বুটলি আছে জোকে লাগিলে না কিয়ে নদে আৰু এইফালে আমাৰ ঢেকীয়া ছিঙি হৈ গ'ল বাই ঢেকীয়াখিনি দেখাই দে ই মানে ঢেকীয়া তললৈকে সোমাই নগ'লেতো আমাৰ পৰাই দুডাল তিনিডাল দি দিলোঁ আমাৰতো কমেই হৈ গ'ল চাওক আৰু বেছি খাবও নালাগে এদিন দুদিন খাব লাগে ন বাই আৰু ঔটেঙা লগা এতিয়া গৈখিনি ঢেকীয়া ঔটেঙা কঁঠালগুটি পালে কঁঠালগুটিৰ লগত কি মজা লাগিব সোৱাদেই বেলেগ আপোনালোকে টাউনত আছে যদি এবাৰ এইটো সোৱাদ লৈ চাবচোন কিমান খাব ভাল গাঁৱলীয়া মানুহেহে জানে আৰু গাঁৱত থকা মানুহখনে কমেণ্ট কৰি জনাবচোন এইখিনি খাই ভাল পায় নে নাপায় এতিয়া বাইহঁতৰ ঘৰত গৈ কিনি বাইহঁতৰ ঘৰখিনি দেখাম আপোনালোকক কৈছিলে মিচিং মানুহৰ ঘৰবিলাক কেনেকুৱা ধৰণৰ দেখাম বুলি আৰু এতিয়া সেইখিনিকে দেখাব গৈছোঁ আমাৰ বাইহঁতৰ ঘৰখিনি কেনেকুৱা ধৰণৰ ধুনীয়াকৈ চাংঘৰখিনি চাব দেই এতিয়া আপোনালোকে আৰু এইফালে আমাৰ বাইহঁতৰ ঘৰ পালোহি চাওক ইমান ধুনীয়া চাংঘৰ আৰু গোটেইখিনি চাংঘৰে আছে ইয়াত আৰু চাংঘৰত বিশেষকৈ ভাত চাত খালে মানে একদম হাত ধুব চাংঘৰৰ পৰাই পাৰে আমাৰ নিচিনা ঘৰ হ'লে মানে নামি কিনি যাব লাগে আৰু এতিয়া উঠি যাম চাংঘৰত বাইহঁতৰ ঘৰৰ ঔটেঙা আছে বোলে এটামান লৈ যাম এতিয়া উঠিম দেই চাংঘৰত আৰু আপোনালোকে চাংঘৰত উঠি পাইছেনে নাই বাৰু এইফালে চাওক জুইশালটো দেখাম ইমান ধুনীয়া চাওক ইয়াতে ভাত বনাই আৰু এইখন কি কৰিবা এখন বায়ে মানে মিচিঙৰ জানে অসমীয়া নাজানে দেখিছে অসমীয়া মানুহ আৰু ধুনীয়াকৈ জলকীয়া চলকীয়া শুকুৱাই থৈ দিছে এইফালে নামচিং মানে কি জানে শুকতি ময়ো ইয়াত থাকি মানে একদম অসমীয়াত নোলাগে আৰু এইফালে ধুনীয়াকৈ আইতা বহি আছে একদম ধুনীয়াকৈ ইমান বেমাৰী মানুহ যে উঠা মেলা কৰিব নোৱাৰে এতিয়া বায়ে পৰা ঔটেঙা ল'ম আমি যাম আৰু ইয়াত প্ৰত্যেকটো ঘৰে মানে প্ৰায় চাংঘৰে আছে গোটেই গাঁওখন চাংঘৰ বুলি ক'লেও বেয়া নহয় এটা দুটা ঘৰ খুব বেছি 6-7টামান ঘৰ আছে এনেকুৱা আমাৰ ঘৰৰ নিচিনা আৰু চাওক কিমান ধুনীয়া চাংঘৰবিলাক আৰু পানী বাঢ়িলে মানেও মানে বেছি বেয়া নহয় আৰু চাংঘৰত ধুনীয়াকৈ আৰু গৰম দিনততো আৰু ভাল চাঙতে এনেকুৱা বিচনাও নালাগে কিমান ধুনীয়াকৈ শুব পাৰে নহয়নে আৰু আপোনালোকৰ গাঁৱত চাংঘৰ আছে নেকি আছে যদি উঠি কিনি মজা ল'ব আৰু এয়া আছিল আজিৰ ব্লগটো আৰু আপোনালোকক যিমানখিনি দেখাম ভাবিছিলোঁ সিমানটো হয়তো দেখাব নোৱাৰিলোঁ কাৰণ সন্ধিয়া হৈ আহিছে আৰু ঘৰতো আহি গ'লোঁ আৰু বেলেগ এদিন আপোনালোকক দেখাম বাকী সিফালে আগফালে গাঁওখন আজিতো ইমানখিনি দেখালোঁ আৰু বেলেগ এদিন সিমানখিনি দেখাম যিখিনি দেখাবলগীয়া হয় আৰু আজিলৈ আহিছোঁ দেই বাই বাই